আমি আহি পালোহি ডিব্ৰুগড় জগন্নাথ মন্দিৰ চাবলৈ আহিলোঁ। খুব সুন্দৰ পৰিৱেশ, সুন্দৰ কাৰুকাৰ্য। সুন্দৰ কাৰুকাৰ্য, মই কাৰুকাৰ্যবিলাকহে চাইছোঁ আচলতে। বৰ ধুনীয়াকৈ খোদিত কৰা আছে মূৰ্তিবোৰ, যিবোৰ চাবলগীয়া আচলতে। এইবোৰ কেনেকৈনো বনাই চোৱা উচিত। বহুত ধুনীয়া কাৰুকাৰ্য। লগত আৰু কেইটামান দৌল আছে। আমি আছোঁ প্ৰধান মন্দিৰৰ দুৱাৰ মুখত। সেইটো হৈছে গেট, মূল প্ৰৱেশদ্বাৰ। ইতিমধ্যে আমি সোমাই আহিলোঁৱে, আৰু এয়া হৈছে মূল মন্দিৰ। যথেষ্ট মানুহ আছে। জগন্নাথ মন্দিৰ চালোঁ। বিশেষকৈ ইয়াত যিবিলাক কাম কৰা আছে সেইবিলাক চাবলগীয়া। পৌৰাণিক যিখিনি মূৰ্তি ইয়াত খোদিত কৰা আছে। ভিতৰলৈ প্ৰৱেশ কৰিবলৈ ভিডিঅ' কৰিবলৈ নিদিয়ে, গতিকে ভিতৰত আমি ভিডিঅ' নকৰোঁ, বাহিৰৰখিনিকে আমি দেখুৱাইছোঁ। চাওকচোন ইমান ধুনীয়া, এই বস্তুখিনিয়ে চাবলগীয়া আচলতে। সেয়া মূল প্ৰৱেশদ্বাৰ, মূল মন্দিৰৰ যিটো প্ৰৱেশদ্বাৰ, সেয়া তালৈ সোমোৱা নাই বাৰু। সেয়া কাষত আৰু আছে বেলেগ কেইবাটাও ঘৰ, আৰু এয়া মন্দিৰ। ইয়াৰ লগৰেই বেলেগ মন্দিৰ। এয়া বুটৰ শিৱ মন্দিৰ। জগন্নাথ মন্দিৰৰ লগতে বেলেগ মন্দিৰো, সৰু মন্দিৰ আছে। বৃহৎ এটা এলেকা। এই এলেকা জুৰি জগন্নাথ মন্দিৰ আৰু আশে-পাশে বিভিন্ন মন্দিৰ আছে। সেইখিনি চাই যথেষ্ট ভাল লাগিল। চাবলৈ আহিছিলোঁ আমি। এয়া অন্য এটা মন্দিৰ। এইয়া ল'ৰা-ছোৱালীয়ে তাত বহি পেলাই কথা পাতি আছে। এতিয়া আমি ওলাই যাম ইয়াৰ পৰা। যাত্ৰীসকল আহি আছে। মন্দিৰ এয়া মোৰ সহকৰ্মী বাইদেউ, দীপিকা বাইদেউ এয়া আহি আছে। দীপিকা বাইদেউ আহিছে। আমি যথেষ্ট ভাগৰুৱা হৈ আছোঁ, কাৰণ আমি কালিয়ে আহিলোঁ লেটেকু পুখুৰীলৈ, আৰু এইফালে চাম বুলিয়ে আহিছোঁ আচলতে। অন্য উদ্দেশ্য নাই, জেগাবোৰ চোৱাৰ উদ্দেশ্য। দুৱাৰ মুখত এটা স্তম্ভ আছে, দেখুৱাই দিছোঁ। এইটো স্তম্ভ বৰ ধুনীয়া, ইয়াৰো কাৰুকাৰ্য বৰ ধুনীয়া। এয়া দুফালে দুটা হাঁহ। সেয়া জগন্নাথ মন্দিৰ আঁতৰৰ পৰা দেখুৱাইছোঁ আপোনালোকক। আৰু ৰাতি হ'লে বৰ আৰু লাইটবোৰ যেতিয়া জ্বলি যায় আৰু ধুনীয়া লাগে। মই আৰু এবাৰ আহিছিলোঁ আগতে।
এতিয়া আমি দুৱাৰমুখলৈ গৈ আছোঁ। দুৱাৰমুখখন দেখুৱাম, প্ৰৱেশদ্বাৰ। ওলাই আহিছোঁ আমি, প্ৰস্থান কৰিছোঁ এতিয়া। প্ৰস্থান কৰোঁতে আমি এই দুৱাৰমুখখন দেখাইছোঁ, জগন্নাথ মন্দিৰৰ এইখন দুৱাৰমুখ। এইখন হৈছে দুৱাৰমুখ, মূল প্ৰৱেশদ্বাৰ। এয়া